আজিৰে ফটো পায় গাইছ পুৰা এপেনে কেমেৰা মানে পুৰা ফটো মাৰি আছে ফটোৰ ওপৰত ফটো ৰিয়েল মানুহটো কিন্তু গাইছ এপেনে হয় দেই এপেনে মানে ডুপ্লিকেট ঠিকে আছে সাজে থ'ব পাৰিব ভাল লাগিছে আৰু হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল গাইছ ৰ'বক মই আজি বিয়া খাব আহিছোঁ দেখুৱাই আছোঁ কইনাক এপেনে গাইছ আমাৰ পুৰা কইনাই আজি পুৰা ফটো উঠি আছে চাই লওক বাকী সুধিম গাইছ বিয়াৰ অনুভৱ কেনেকুৱা আপোনাৰ বাকী যে নহওক গাইছ মোৰ মানে বিয়াখনত আহি এটা বস্তু ভাল লাগিছে আপি বহুত দেখা পাইছোঁ লোক বহুত আছে পুৰা ঠগা আপি গাইছ কইনাৰ পুৰা ফটো উঠি আছে আজিৰে ফটো পায় গাইছ পুৰা এপেনে কেমেৰা মানে পুৰা ফটো মাৰি আছে ফটোৰ ওপৰত ফটো ৰিয়েল মানুহটো কিন্তু গাইছ এপেনে হয় দেই এপেনে মানে ডুপ্লিকেট ঠিকে আছে সাজে থ'ব পাৰিব ভাল লাগিছে আৰু অচুলকা লংতে গাইছ কইনাৰ ভাগাৰে ধৰছে যেটামান এপেনে পুৰা গিফ্ট ঠাণ্ডাৰ দিনত কইনাৰ গৰম লাগে চাও এনেকুৱা কইনা কতেই নাই গাইছ ঠাণ্ডাৰ দিনত ফেন দি থৈছি গৰম লাগবই না পুৰা ফেন দি থৈ দিছি চাওক মই আজি সাজ দেখা পালো ঠাণ্ডাৰ দিনত ফেন লগাবা আমাৰ ঘৰত জানলৈকে ফেন চলাই নাই আপোনালোকৰ ঘৰত চলছি না কইনাক তাতে এচি লাগব যাইকি লাগাইছে নেকি এডভান্স যাব লাগব দে এচি হাৱা খাবা আমিও হয় না ৰাতি কান্দবি না নাই কান্দি যাবি নহয় কান্দবি এক্টিং কৰবি কি ঘৰৰ মানুহগিলা দুখ কৰিব গাইছ পুৰা বিয়াৰ ভিতৰত চাওক মানুহগিলা বহি আছে পেণ্ডেল কিন্তু পুৰা মজা পেণ্ডেল লাগাইছে পইচা ইমানটো ক'ত পালা চুলকা উঠি নেকি আগতে মাথা চিতাত এনে আৰু গাইছ আজি আমাৰ কিন্তু কইনাৰ খুৰী একো কম বস্তু নহয় পুৰা ষ্টাইল মাৰি আছে কেনে লাগিছে আপোনাৰ বিয়াৰ অনুভৱ কেনেকুৱা তাৰমানে আজি কষ্ট কৰি আছা তামোলৰ কণ্ডিখন বোলে গধূলি বহুত হৈছে মেইন মানুহ গাইছ ঘৰখনৰ মানে কইনাৰ মিয়াক আৰু হয় নে নহয় বাকী আপোনাৰ কেনেকুৱা লাগিছে আপোনাৰ ছোৱালীৰে বিয়া অনুভৱ ভাল লাগিছে না ভাল লাগবাই লাগে ভাল লগাখিনি দিব পাৰছি আপিতো তাৰমানে গাইছ পুৰা পিনে গৰম চাহ আনছি পুৰা পিনে মিঠাইও আনিছে নাখাওঁ দিয়ক বাকী যে নহওক গাইছ চাওক আমাৰ পিনে আজিকালি ছোৱালীৰে পাৰ্টি হৈ গৈছে সকলো হয় মানে পাৰ্টি মাখান মাৰাকে কণ্টেক্ট কৰিবচোন ইহঁতক লাগিলে যাবি না যাব দে এনতে গাইছ দেখাতে গম পাই গাইছ আমাৰ দিখিন চাও আমাৰ আপিগিলাক ইমান সাদা কিঠকে বহি আছে হয় না পুৰা চেয়াৰত বহি আছে আকৌ আপা চাপা চা নাই দেই গাইছ আপাই নাই ইয়াতে ক'ত চাব হয় নেকি মোৰ ভিডিঅ' চাৱা দে এবাৰ হেণ্ডশ্বেক মাৰি জানেতে থেংক ইউ দেই চাই থাকিবি আৰু কইনাটোকো চাই যা একবাৰ মুখখান কইনাটো আজি পেৰে যাব আৰু গম পাইছা নে নাই কইনা বিদায় হ'ব আৰু আজি পেৰে ভাল লাগিছে বাকী যে নহওক গাইছ কইনা কিন্তু আজি বহুত গুৱামুৰি খাইছি বহুত গুৱামুৰি খাইছি ইমান নাখায় কইনাই কইনা আজি গুৱামুৰি ভাগাই গাইছ এপিনে আমাৰ আনিছা আহিছে এতিয়া ফাইনেলি বিয়া খাবাই হা মই তামোল খাবা আহিছো কেনে লাগছে আনিছা আহি কেনে তোমাৰ এতিয়া তোমালোকে থাক মই আহি আছো অলপমান 2 মিনিট ফাইনেলি গাইছ আমি এতিয়া চাহ খাই আছো বহুত টেষ্টি হৈছে ঠাণ্ডা হৈছে একো ক'ব লগা নাই বাকী যিয়ে নহয় আমাৰ পিনে পুৰা পাৰ্টিত এমাখান গাইছ পুৰা লুকাবাৰ হৈছে লুকালে ভাল নালাগে ন ভাই আৰু এপিনে এটা ৰৌচ আমাৰ লগতে এপিনে এটা ব্ৰ চব এপিনে আমাৰ আশিছে গাইছ পুৰা একেবাৰে হেঞ্জাপ হৈ আহিছে আপি পতাম বুলি আজি কি হ'ব নপতাব নেকি পতাবি এনেও পালি ঠিকে আছে মই ৰিয়েলটোৱে কৈছোঁ ন ভাই আৰু গাইছ মানে যদি ল'ৰাকেইটা চাই লওঁ আমাৰ মানে স্কুলৰ একেলগে পঢ়াও আছে কিছুমান আৰু মানে বেলেগ স্কুলত পঢ়াও আছে লগ পালোঁ আমি একেলগে ভাত খাবা যাম ইঠান যাবি না ভাত খাবা একমাহ পাৰে একো খোৱা নাই আমি কিবা খাইছা না ভাই তহঁতে চিম্পি 5 মান খালে হেপেনে আপা নাই পেনে আছে আপা কি চাবাইছা মই খাবা আহিছো অনলি হয় নেকি একো পৰাই নাই সেইকাৰণে আপা চাবাইছা কিনা একো পৰা নাই হা একেবাৰে লুকাব লাগছি একো দিয়াই নাই আৰু গাইছ পেটটো জাবৰ পাইছো
পেটটো পূজা কৰলো ফাইনেলি Guys, মোক কেনেকুৱা লাগে guys? কমেণ্ট কৰি জনাব আৰু মানে গাইছ দৰা এটা খাবি গাইছ অলৰেডি বুকিং মানে মোৰ লগত আকৌ ভদ্ৰ নেকি তুমি? সিটো এটা ইংলিছ মাত দি যাব ফেচ চাটনি তুমি বনাইছা নেকি তুমি বনাইছা দালিখিনি অলপ পাইনা বেছি ঠিক আছে বাকী ঠিকে আছে মই পাইনা দালিয়ে ভাল পাওঁ লাবৰা নেকি এইটো লাবৰা Chicken dip. চিলি চিকেন নাকি এইটো অঁ দে দে দিদি এপিনে কি আনিছা এই গল্লাৰ পনীৰ এইটো গল্লাৰ পনীৰ নহয় এই মুড়ি ঘণ্টা আনিছি মুড়ি ঘণ্টা মোৰ ফেভৰেট হয় গাইছ অঁ ফেভৰেট এই অঁ এইপিনে মাছ আনিছি ফাইনেলি ডাঙৰ মাছ ভৌগা মাছ না ৰৌ মাছ নাজানো কি মাছ বাইদেউ নাজানে আৰু মই কিনকে জানিম গাইছ বাইদেউৱে নাজানে আপোনালোকে কওকচোন এখনে খালটো জমনি বহুত কৰিছে খাব লাগে আৰু এইকেইটা একেবাৰে হাঁহিয়ে আছে তামান দে খাই দিওঁ আৰম্ভ কৰে চিম্পি আৰম্ভ কৰলাই দে বিয়া খাই কেনে আহিছোঁ গাইছ আহি কেনে গাইছ আজি মানে মোটামুটি ভিডিঅ'টো বহুত দিনে হ'ল এডিট কৰবা যিহেতুকে ভিডিঅ'টো বহুত বেছি শ্বৰ্ট হৈছে সেইকাৰণে মই ঘৰত এখানি দিব লগা হ'ল তাতে সমাপ্ত কৰিব নোৱাৰিলোঁ ভিডিঅ'টো কিন্তু ইয়াতে সমাপ্ত কৰি দিম আৰু ঘৰৰ কাম গাইছ কৰবা বহুত বাকী মই কৈছোঁৱে ইয়াতে মই পাতিখান পাৰি কিনে ধুনীয়াকৈ ভিডিঅ' চিডিঅ' এডিটিং কৰিলোঁ ফাইনেলি আৰু এপিনে দৰ্জাখন লগাও আহিছে কমপ্লিট দৰ্জাখন বহুত বেছি ভাল লাগিছে এনেকুৱা টাইপৰ আৰু এইবিলাক টাইচখিনিতো লগাইছোঁ দেখা পাইছে আপোনালোকে বাৰু নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু এটা বস্তু ক'ব লাগিব মোৰ বহুত বেছি ভাল লাগি আছে আপোনালোকে মোক ইমান মৰম দি আছে ফাইনেলি মোৰ ইউটিউব চেনেলটোত গাইছ 7,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল ভালে লাগিছে সদায় মৰম দি যাব তাৰপিছত ৰমজান মাহৰ আপোনালোকৰ ভিডিঅ' কেনেকুৱা টাইপৰ লাগে কেনেকুৱা আনিম আপোনালোকে কমেণ্ট কৰি জনাব কাৰণ ৰমজান মাহত মই সিমান আল্লাহৰ কথা ক'ব নাজানো আৰু যিখিনি জানো আৰু সেইখিনি আপোনালোকক ক'ম বাৰু মই ইনষ্টাগ্ৰামতো বহুত ভিডিঅ' বনাইছোঁ বিয়াখনৰ ওপৰতে বহুত ভাল লাগিছে বহুত ৰেছপন্স পাইছোঁ ভাল লাগিছে যে নহওক আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামটো পোৱা নাই যাব ইয়া 147 তলেদি আহিয়ে আছে নামটো আপোনালোকে যাই কিনে মোৰ চেনেল নহয় চৰি অলপ ভুল হ'ব পাৰে মানে ইনষ্টাগ্ৰামটো ফ'ল' কৰিব আৰু সদায় এনেকৈ মৰম দি যাব জল্দি 10K কৰি দিয়ক গাইছ স্পেচিয়েল এটা পাৰ্টি হ'ব বাই গাইছ